নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলতে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই নিজে ৰোৱা শাক পাচলিৰ বাগিচাখনলৈ গৈছিলোঁ। তো আপোনালোকক ভাবিলোঁ দেখুৱাম। তো মই নিজে কি ৰুইছোঁ, তো আপোনালোকে কি ৰুইছে জনাব। মই ভেন্দি, লেচেৰা, ভাতকেৰেলা, বেঙেনা, ভোট জলকীয়া, ক'লা জলকীয়া সকলো ৰুইছোঁ। এতিয়া প্ৰথমতে মই ভেন্দিবোৰ ছিঙিছোঁ। তো চাব পাৰে নিজে বস্তু ৰোৱাৰ আমেজে বেলেগ। সেইবোৰ ছিঙিবলৈ পালে কিমান যে ভাল লাগে, নহয়নে বাৰু? এতিয়া মই ভেন্দি ছিঙি আছোঁ। তো কি ছিঙ আপোনালোকক সকলো দেখুৱাম। যিহেতু খৰাহিত ছিঙিলে বোলে খৰাহি ভৰি লাগে, এতিয়া মই খৰাহি এটা লৈ আহিছোঁ। চাব পাৰে ভেন্দিটো কিমান ডাঙৰ। এইটো হৈছে আচল বস্তুটো। অসমৰ নহয় ভাৰতৰে গোটেই ভোট জলকীয়া প্ৰিয়। তো চাব পাৰে ভোট জলকীয়া লাগিছে। তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এতিয়া কেইটামান ক'লা জলকীয়াও ছিঙিবলৈ আৰম্ভ কৰিছোঁ। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগলৈ যোৱাত সহায় কৰিব বুলি আশা থাকিল। এই চাওক লেচেৰা ধুনীয়াকৈ লাগি আছে। মই লেচেৰা ছিঙিবলৈ আৰম্ভ কৰিলোঁ। তো লেচেৰা ছিঙি থাকোঁতে কেমেৰাটো উল্টাকৈ লোৱা গৈছিল, উল্টাকৈ দেখুৱাইছোঁ। এয়া হৈছে জিকা, চাব পাৰে জিকাও লাগিছে, সৰুকৈ হ'লেও লাগিছে। এয়া লেচেৰা পুনৰ ছিঙিছোঁ। লেচেৰা, বেঙেনা, ভোট জলকীয়া বিভিন্ন ধৰণৰ বস্তু ছিঙিলোঁ। চাওক এয়া হৈছে বিলাহী, চাব পাৰে বিলাহীবোৰ কেঁচা আছে, পকিলে লৈ যাম। এই বেঙেনা বেছিকৈ লগা নাই, লাগিছিল আৰু ছিঙি নিছোঁ। তো আজি দুটামান আছে, নিছিঙিলোঁ, সৰু হৈ আছে। তো ৰাইচ ভিডিঅ'টো আজি ইমানখিনি লৈ আছিল। তো আপোনালোকক যিমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। তো ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই ঘৰলৈ বুলি উভতিলোঁ। চাওক খৰাহিত ছিঙিছিলোঁ। তো ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।